হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। এয়া দেখিছে মোৰ ফ্ৰেণ্ড হয়, এয়া স্কুলৰ মোৰ ছোৱালীজনীৰ লগৰবিলাকৰ মাক হয়। আৰু এয়া হৈছে সীতাৰাম মন্দিৰ, এয়া ৰঙাপাৰাৰ মন্দিৰ হয়। বহুত ধুনীয়া মন্দিৰ। সেইদিনা বহুত গৰম পৰিছিলে, সেইটো কাৰণে আমি তাতে স্কুলত ছোৱালী থৈ পেলাই তাতে আমি বহি আছোঁ। আৰু ইমান ভাল লাগে যে বহি নহয় তাতে আপোনাৰ মনটো বহুত বেছি ভাল লাগে মানে। পৰিৱেশটো অকণমান আপোনালোককো দেখাই দিছোঁ। ইমান ধুনীয়া পৰিৱেশ যে আপোনালোকৰো দেখিলে মনটো কিবা এটা ভাল লাগি যাব। চাওকচোন, ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ। মই বহুত বেছি ভিডিঅ' বনাব নোৱাৰোঁ, কাৰণ মোৰ অলপ দিগদাৰ হয়, এডিট কৰিব টাইম নাপাওঁ মই। এনেকৈ সৰু সৰু ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত মই দি থাকিম। আপোনালোকে মোক মৰম দি যাব, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। লগৰ কেইজনী দেখিছে আপোনালোকে, গোটেইকেইজনী মোবাইলত ব্যস্ত। ময়ো বাৰু ব্যস্ত, ভিডিঅ' বনাই আছোঁ। তেহেঁতি গম নোপোৱাকৈ মনে মনে মই ভিডিঅ' বনাই আছোঁ। ইমান ধুনীয়া পাৰবিলাক চাওকচোন কেনেকৈ। তাত যদি ভিডিঅ'টো মোৰ ভাল লাগিলে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ বাই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।